এই বুকুখন টিকাকেইটা উলিয়াই যে ভিডিঅ' বনোৱা সেই মইনাকেইজনী কৈছোঁ, তোমালোকৰ তাৰ পৰা কি লাভ হয়? লাইক, ভিউজ, ফলোৱাৰ্ছ? সঁচাকৈ সেইবিলাকৰ পৰা লাভ হয় জানো? নহয় ন? নহ'লে কিয় বনোৱা? হয়তো তোমালোকে ভাবিছা মই চেলিব্ৰিটি হৈ গৈ আছোঁ, মোক ইমান মানুহে চাইছে। তোমাক কোনটো চকুৰে চাইছে সেইটো গম পাইছা নাই? এতিয়া তুমি মোক ক'বা মই এনেকুৱাকৈ বনাইছোঁ, তোমাৰ কি প্ৰব্লেম? আমাৰ একো প্ৰব্লেম নাই। কিন্তু যেতিয়া তোমাৰ সেইবিলাক চাই কোনোবাই প্ৰাইভেট পাৰ্টক লৈ পিনে বেয়া কমেণ্ট কৰিব, ক'ৰবালৈ ওলাই গ'লে তোমাক কোনোবাই বেয়া চকুৰে চাব, বেয়া কমেণ্ট কৰিব, বেয়া ভাষা মাতিব, তেতিয়া তুমি ক'বা সকলো ল'ৰা একেই, আৰু তেতিয়াই আমি ইনক্লুড হৈ যাওঁ। সেইটোৱে আমাৰ প্ৰব্লেম, যিটো আমি নিবিচাৰোঁ। ভাল ভিডিঅ' বনোৱা, ভাল কণ্টেণ্ট বনোৱা, কিন্তু এইবিলাক কিয়? এইবিলাকৰ পৰাতো একো লাভ নহয় ন? লাভ হৈছে জানো? নাই হোৱা। কিন্তু লছ হৈছে। তোমাৰ মা দেউতাৰ সন্মান, তোমাৰ মা দেউতাই তোমাক তুলি তালি ইমান ডাঙৰ কৰিলে, ইমান শিক্ষা দিলে, আৰু তুমি কি কৰি আছা? য়েছ, আই ন' এইবিলাক আজিকালি চলে, কিন্তু আমাৰ অসমখন ইমানো ডেভেলপ হোৱা নাই যে তুমি ব্ৰা এটা পিন্ধি পিনে ওলাই যাবা আৰু মানুহে ভাবিব ছোৱালীজনী বহুত ষ্টাইলিছ হয়, মডাৰ্ণ হয়। ন'। আমাৰ অসমখন ইমানো ডেভেলপ হ'বলৈ যোৱা নাই, আৰু অসমখন সেনেকুৱা ডেভেলপ আমাক নালাগেও। চিম্পলি ভাল লগা নাই এনেকুৱা। ভাল লগা নাই। নিজৰ চিষ্টাৰ বুলি কৈছোঁ, নিজৰ বাইদেউ বুলি কৈছোঁ। মোৰ ফিল্ডত আহিলেতো মই নট ইণ্টাৰেষ্ট কৰিয়ে দিওঁ। বাকী এনেকুৱা নকৰিবা ন, বেয়া লাগে আৰু।